গুড মৰ্ণিং বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱা যিহেতু মোৰ মাতটো দেখিছে অকণ চেঞ্জ হৈ আছে, কাৰণ মই মাত্ৰ শুই উঠিছোঁৱে, জাষ্ট উঠি পেলাই ব্ৰাছটো কৰিছোঁ আৰু আজি সোনকালে উঠিছোঁ আৰু এতিয়া বাজিছে 6:30 আৰু মানুহ দুনুহ ইমান এটাকৈ উঠাই নাই, কাৰণ যিহেতু অকণ ঠাণ্ডা পৰি আহিছে তো মানুহ ইমান সোনকালে আজিকালি কমকৈ উঠে। আৰু মই উঠাৰ কাৰণটো হৈছে আজি মই গৈ আছোঁ ফুৰিবলৈ, তো সেইকাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। আৰু য'ত যাম আপোনালোকেও গম পাব চাগে, মানুহজন উঠি পেলাই ওলাই গ'লগৈ, সিও ব্ৰাছ কৰিলে এতিয়া। আৰু এতিয়া কিবা এটা খাই লওঁগৈ, চব আম্মাহঁত উঠি গ'ল আৰু কিবা এটা এতিয়া চিম্পুলকৈ খাই ল'ম, কাৰণে হেভি খাব নোৱাৰি যিহেতু দূৰলৈ যাম। আৰু খাই বৈ লৈ তাৰপিছত আমি ওলাই যাম, সোনকালে ওলাব লাগিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চাই থাকিবলৈ নাপাহৰিব। কি দেখা আছে? ইফালে মই খাবলৈ লৈছোঁ ৰুটি এখন, কাৰণ এখনে খাম, দুখন নাখাওঁ, বেছি হেভি হৈ যাব যদি দুখন খাওঁ। লগতে আছিল আলু ভাজি আৰু ৰুটি খাই লৈছোঁ। আৰু ইফালে বাকী বস্তু চব যা যোগাৰ প্ৰায় হৈয়ে গ'ল, সেইকাৰণে এতিয়া খাই লোৱা হৈছে। আৰু ইফালে চাওকচোন কি লৈছোঁ। ইফালে আছে ভেজ লৈছোঁ, এটা ভেজ আইটেমো লোৱা হৈছে। ইফালে লৈছোঁ দালি বনোৱা হৈছিলে, মৰ্ণিং উঠিয়ে গোটেইখিনি যোগাৰ কৰি লোৱা হৈছে। আৰু ইফালে বনাইছিলোঁ পনীৰ তৰকাৰী। মই জাষ্ট এই পনীৰ তৰকাৰীটোৱে বনাইছোঁ দেই, মই বাকী একো বনোৱা নাই। আৰু এইফালে চাওক, মাংস বনাইছে, ইমান ধুনীয়া লাগিছে মাংস কালাৰটো। আৰু মাংসখিনি মাহীয়ে বনাইছিলে, বহুত টেষ্টি হয় মাহী বনালে। আৰু এইফালে মিষ্টাৰে খাই আছে চাহ বিস্কুট, আৰু সি লাজ কৰিছে তাক দেখুওৱাৰ কাৰণে। আৰু মই এতিয়া হৈ গ'লোগৈ ৰেডি, আৰু মই এতিয়া বহুত এক্সাইটেড হৈ আছোঁ। আৰু মই ধুনীয়াকৈ পিংক ড্ৰেছ পিন্ধি লৈছোঁ, কাৰণ তাত ফটো উঠিব লাগিব। আৰু এইফালে হৈছে মিষ্টাৰ খালি এইটো প'জে দিয়ে, খুব ভাল পায় এইটো প'জ দি পেলাই। আৰু এতিয়া মই যাওঁ, সোনকালে ওলাওঁ, সি গাড়ী ওলাবলৈ গৈছে আৰু চব ৰেডি হৈ গ'ল, কমপ্লিট হৈ গ'ল। এতিয়া মই ওলাই যাওঁ। আৰু এয়া আমি ওলালোঁ যাবলৈ কাৰণে, আৰু হাতত একে টোপোলা লৈ মেলি ওলালোঁ। আমি এতিয়া নীলবাগান পাৰ হ'লোঁ আৰু ৰাস্তাতে ৰখিছোঁ, যিহেতু বাথৰুম যাব লগা হৈ আছিলে। তো আমি চব এয়া মাহী আছে লগতে। এতিয়া আমি পেট্ৰল পাম্প এটাতে আছোঁ আৰু গাড়ীখন সেইফালে পাৰ্কিং কৰি লৈছোঁ। এয়া আমি পানীমূৰ আহি পাই গ'লোঁ, আৰু ইয়াত গেটত পইচা দিব লাগে, পাৰ পাৰ্চন 20 ৰুপিজকৈ লয়। তাৰপিছত আমি ফিজটো দি পেলাই আমি ধুনীয়াকৈ সোমাই গ'লোঁ ভিতৰলৈকে। আমি এতিয়া গাড়ীৰ পৰা নামি ল'লোঁ, আৰু এতিয়া আমি পানীৰ ওচৰলৈ গৈ আছোঁ। আৰু এয়া পানী মই আপোনালোকক দেখাই আছোঁ, চাব। এয়া চব বেক চাইডে গোটেই পানী আছে, আৰু ইফালে নামিবলৈ নোৱাৰি, নামাৰ ৰাস্তা বেলেগ ফালে আছে, আমি সিফালেও যাম। এতিয়া এইখিনিত ইমান ধুনীয়া কালাৰটো চাওকচোন, একদম ইয়াত তেনেকৈ যেনেকৈ ব্লু দেখিছে তেনেকুৱা কালাৰে হয়, পূৰা ব্লু কালাৰত আহে। মনটো বহুত বেছি ভাল লাগিছে আহি। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ এইবাৰ পানীমূৰ, মই আগতে অহা নাই বাৰু, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। একদম ব্লু হৈ আছে যে, ভাল লাগিছে মানে দেখিবলৈ কাৰণে। আৰু এইফালে চাওক, মিষ্টাৰে তুলি আছে ফটো, আৰু আম্মাহঁত এইফালে গাড়ীত গৈছে, গাড়ীৰ পৰা কিবা কিবি আনিব, মানে আমি একো নাখালোঁ যে। এতিয়া কিবা এটা খাই ল'ম আৰু হ'ব, নকৰোঁ দিয়া। এই সিফালে কেনেকৈ যায় হা? এই সিটো চাইডে কেনেকৈ যায়? অঁ, সেইবোৰ নামিব লাগিব, এনেকৈ যাব লাগিব ন? যাব পাৰি? গাড়ী লৈ যাব লাগিব? অঁ, গাড়ী লৈ যাব লাগিব, সেইফালে বেলেগ। সিটো চাইডে ভাল, কোনটো চাইড ভাল? যোনটো ৱাটাৰফল মেইনকৈ পৰি থাকে, সেইটো কোনটো? তাত খোজকাঢ়ি যাবা? আৰু মোৰ মনটো বহুত বেছি ভাল লাগি আছে আহাৰ কাৰণে। দিয়া মোক উখলাই দিয়া। আৰু আমি এতিয়া খাই লৈছোঁ প্ৰথমতে কল, মানে ফল মূল কিবা কিবি আনিছোঁ, আপেল চাপেল কিবা কিবি আছে। আৰু এই আছে, আমি এতিয়া পানীৰ ওচৰত আছোঁ, আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ ওচৰত। আমি সিটো চাই ইফালে ফটোশ্বুট চলি আছে, চবে ফটোশ্বুটো তুলি আছে। এতিয়া মই অকণ ইফালে যাম,
পানীখিনি ইমান বেছি চাফা হয়, বহুত ধুনীয়া লাগিছে। পানীখিনি বহুত বেছি চাফা, একদম চাওকচোন, বহুত চাফা। আৰু এইফালে চলি আছে পুৰা ফটোশ্বুট। আৰু আমাৰ কেমেৰামেন মোক দিয়কচোন অকণমান। পিঠা কোনে খাব? আৰু অকণ দিয়ক, নিদিলেও হ'ব এখন। একাপ লৈ লোৱা নাই যে ভালে খোৱা আৰু একাপ চাহকাপ ভাল, কিন্তু ভাল। একাপ লৈ লোৱা না, চাহকাপ ভাল বনাই। চাহকাপ বহুত বেছি ভাল লাগিছে, খাবলৈ কাৰণে টেষ্টি হয়। আৰু এয়া হৈছে পিঠা, টেকেলি পিঠা। টেকেলি পিঠাও খাইছে লগতে। টেকেলি পিঠা আৰু চাহ। হ'ব। এইটো কিমানখিনি? 50 কিমান? 1 কেজি বুলি কৈছে। তিতা কেৰেলা খাই তো নাখায়। তিতা কেৰেলা লৈ লওক না, ভাল লাগে। 20 টকা 20 টকা লৈ লওক। লেচেৰা 20 টকা মুঠা। চব খায়। সব লোকেল। তাৰমানে ভাবি যে এতিয়া দাম কৰি দিব নেকি? বেয়া জমনি অ' মা। এনেকুৱা লাগিছে কোৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। আহিবলৈ পাচলি বজাৰ কৰি কেনেকুৱা পাচলি লাগিছে? বজাৰ কৰিছো ইয়াত লোকেল পাচলি। এইবোৰ সংসাৰিক জীৱন আৰু সংসাৰ। সংসাৰ। ঘূৰি যালে নহ'ব। কেনেকৈ যাব লাগে? নাই, এই ওচৰ হ'বলৈ। আৰু আমি এতিয়া ওপৰৰ পৰা চাই আছোঁ, কাৰণ ওচৰত তেনেকৈ যাব নোৱাৰি। আৰু ৱাটাৰফলটো সেইফালে আছে, এইটো ৱাটাৰফলটো আছে ইফালে, সেইখিনিলৈকে যাব নোৱাৰি। ইফালে মানুহ চাওক, এই বোটত আছে, বোটত কি ধুনীয়াকৈ ব'টিং কৰি আছে। 8জনমান মানুহ হ'ব লাগে। আৰু আমি ইফালে ৰেড কালাৰ বাউণ্ডাৰী মাৰা আছে, মানে সিটোৰ পৰাই যাব নোৱাৰি, ইটোৰ পৰাই যাব নোৱাৰি, ছেফ নহয় মানে। তো সেইকাৰণে আমি এইখিনিতে ৰখি পেলাই চাই আছোঁ। আৰু বহুত বেছি ধুনীয়া লাগে দেখিবলৈ ৱাটাৰফলটো, আৰু পানীৰ কালাৰটো ইমানেই বেছি ধুনীয়া ন, একদম ব্লু হৈ আছে। তো সেইটো কাৰণে ভাল লাগিছে। আমি এনেই ফটো চটো তুলিছোঁ, যাম তললৈও যাম। এতিয়া মানে এইখিনি ওপৰত আছোঁ। আৰু আমি পাথৰৰ ওপৰতে ৰৈ আছোঁ এতিয়া, আৰু এতিয়া তললৈ যোৱা নাই। আৰু চাউণ্ডটো চাগে বহুত বেছি আহি আছে, আপোনালোকে ভিডিঅ'টো শুনিছে চাগে, চাউণ্ড আহি আছে বহুত। এয়া আছে বোট, আৰু ইয়াত হৈছে পাৰ পাৰ্চন 100 ৰুপিজ, মানে আপোনাৰ 8জন যাব পাৰে। 8জনৰ 800 টকা, মানে 8জনে লাগিব। আৰু 8জন যদিও নহয়, আপোনালোকে ৰিজাৰ্ভ কৰিব লাগিব 800 টকা দিয়ে। আৰু যদি আপোনালোকে 8জন হৈ যায়, পাৰ পাৰ্চন 100 টকা। 2জনক গ'লেও 800 টকা। উঠিব আব্বাক সুধিব দিছে, আব্বাক উঠিবা।
কেনেকৈ লাগিছে মনটো ভাল লাগিছেনে এক্সাইটেড হৈ আছেনে আৰু আমি আছোঁ এতিয়া পূৰা পানীৰ মাজত আছোঁ আৰু আমি ৱাটাৰফলৰ ফালে যাম চাবলৈ কাৰণে সেই ৱাটাৰফল আছে সেইফালে আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ যাবলৈ কাৰণে কাৰণ মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত আৰু এই পিছফালে চব আছে আমাৰ ফেমিলি মানুহ চব সেইতো চেলফি তুলি আছে ইমান বেছি ধুনীয়া লাগিছে চাওকচোন মোৰ মাতটো চাগে শুনাই নাই কাৰণ পানীৰ চাউণ্ডটো ইমান বেছি হৈ আছে এই চব পানী একদম বহুত বেছি পানী হৈ আছে এইফালে পূৰা দেখি পেলাই বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ কাৰণে আৰু আমি এতিয়া যোনটো ডাঙৰ মেইন ৱাটাৰফল আছে এতিয়া সিফালে যাম এতিয়া আমি সৰুটোত গৈছিলোঁ এইমাত্ৰ আৰু এতিয়া যাম ডাঙৰটোৰ ফালে আৰু ইমান বেছি ভাল লাগিছে নহয় কাৰণ পানীখিনি ইমানেই বেছি চাফা হৈ আছে তো বহুত বেছি ভাল লাগিছে চাব পাৰিনে চাব পাৰিনে হ'ব একো নকৰে নহয় নকৰিবা আৰু এয়া চাওক এইটো হৈছে ডাঙৰ ৱাটাৰফলটো ইমান বেছি ধুনীয়া লাগিছে নহয় ওচৰৰ পৰা চাবলৈ কাৰণে তুমি এনেকৈ একো নকৰে ইমান ধুনীয়া লাগিছে চোৱাচোন ইমান ভাল লাগিছে ঘূৰি দিওঁতে ইমান বেছি ধুনীয়া লাগিছে নহয় ইমানেই বেছি ধুনীয়া হেভেন মানে ওচৰৰ পৰা বহুত বেছি ভাল লাগিছে দেখিবলৈ কাৰণে পানী চাফ আছে গোটেই গাত পানী ছিটিকি আহি আছে ধুনীয়া লাগিছে ন ভাল লাগিছে ন আমি এতিয়া খাবলৈ কাৰণে জেগা এটুকুৰা বিচাৰি লৈছোঁ আৰু এনেকৈ ওপৰতে ঘাঁহনি আছিলে তাতে লৈছোঁ এইফালে গাড়ীৰ তলত আছিলে আৰু ওপৰতে আহিছোঁ আৰু এয়া চব উলিয়াই আছে হটকেছ গোটেই ৰাইচ কুকাৰে দাঙি লৈ আহিছে আৰু আমাৰ খাই বৈ শেষ হ'ল আৰু এতিয়া আমি যাবলৈ কাৰণে ওলাইছোঁ সব গাড়ীত বহিলে ময়ো বহি লওঁ আঢ়ৈটাহে পাইছে 2:45
আৰু মই কিনি লৈছোঁ এটা চুপা চিপছ ইয়াত দামটো হৈছে 15 টকা এনেই 10 টকা হয় মানে ইয়াত যিহেতু গেটৰ পইচা এটা দিব লাগে চব বস্তুৰ 5 টকা দামটো বেছি চিপছো আপোনাৰ 5 টকাৰটো 10 টকা আৰু 10 টকাৰটো 15 টকা আৰু মই এতিয়া আহি পাই গ'লোঁ ঘৰ আৰু ইমান বেছি ভাগৰ লাগিছে মানে বহুত বেছি ভাগৰ লাগি আছে এতিয়া আৰু বমি কৰা নাই বাৰু আহোঁতে যাওঁতে মোৰ এবাৰ হৈছিলে আৰু এতিয়া গাটো মানে একদমেই বেয়া লাগি আছে তো অকণমান এতিয়া ৰেষ্ট লওঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো কোনোবাই চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ